আজি মই আলোচনা কৰিম যে করোনা ভাইরাসটোৰ যেটো তাৰ আকৃতিৰ বিষয়ে, যে ইয়াৰ আকৃতি কেনেকুৱা, যে এই ভাইরাসটো ইমান ডেডলি নহয়, মানুহ যিমান ডেডলি বুলি কয়। এই ভাইরাসটোৰ উৎপত্তি আমি জনামতে চাইনা ওয়ান সিটিৰ পৰা হোৱা বুলি কৈছে, যে এইটো যেটো ভাইরাস আছে, এই ভাইরাসটোৰ যেটো আকৃতি এটো অলপ বেলেগ ধৰণৰ। গতিকে এই বিষয়ে মই ভিডিওটোত আলোচনা কৰিম। ভিডিওটো সম্পূৰ্ণ চাই যাবা। সো স্টার্ট কৰো এতিয়া। যে ভাইরাসটোৰ যেটো তাৰ চাৰিওফালে কিছুমান ৰঙা আমি কিছুমান অংশ দেখিছো। এইবিলাক কি বুলি কয়? এইবিলাক কয় কিছুমান প্ৰটিন। এইবিলাক তাৰ তলৰ লেয়াৰটোত কি আছে? কিছুমান মানে হেৰি আছে। গতিকে যেটো ভাইরাসৰ ওপৰত যিবিলাক এইবিলাক আছে, এইবিলাক কি বুলি কোৱা হয়? এইবিলাক প্ৰটিন কিছুমান, অৰ্থাৎ ভাইরাসটো কিছুমান প্ৰটিনৰ কোটেৰে আবৃত হৈ থাকে। এই ভাইরাসটো কিছুমান প্ৰটিন কোটেৰে আবৃত হৈ থাকে। এই যিবিলাক আছে এইবিলাক কি? কিছুমান প্ৰটিনৰ কোট। এইবিলাক প্ৰটিনৰ কোট। ইয়াৰ জৰিয়তে ভাইরাসে হোষ্ট সেলৰ ভিতৰত সোমাই যায়, অৰ্থাৎ হোষ্টৰ সেলৰ ভিতৰত। যিধৰ আমি হোষ্ট আমাক আক্ৰমণ কৰিব এই ভাইরাসটোৱে, তেতিয়া ই আমাৰ বডিত এই যেটো তাৰ প্ৰটিন আছে, প্ৰটিনৰ জৰিয়তে আমাৰ বডিত প্ৰৱেশ কৰে। কাৰণ এই উইদাউট প্ৰটিন হি সহজে প্ৰৱেশ কৰিব নোৱাৰে। কাৰণ এই আচলতে ভাইরাসক প্যারাসাইটিক বুলি কোৱা হয়। প্যারাসাইট অৰ্থাৎ পৰজীৱী কিয় কোৱা হয়? কাৰণ ভাইরাসে হোষ্ট সেল অবিহনে, অৰ্থাৎ যাৰ য'ত আক্ৰমণ কৰিব সেই ইনফেক্টেড ব্যক্তিজন অবিহনে তাৰ বংশ বৃদ্ধি কৰিব নোৱাৰে। গতিকে ৰেপ্লিকেট কৰিব নোৱাৰে উইদাউট হোষ্ট সেল। গতিকে তাক কি বুলি কোৱা হয়? সেইকাৰণে কি বুলি কোৱা হয়? এই ভাইরাসক প্যারাসাইটিক বুলি কোৱা হয়। গতিকে আমি আৰু এটা বস্তু চাম যে ভাইরাসৰ যেটো স্ট্রাকচাৰটো কেনেকুৱা ধৰণৰ। এইবিলাক তাৰ আৰম্ভ থাকে এডাল, এই ওপৰত এইটো এনভেলপটো কিহৰে গঠিত? কিছুমান লিপিড আৰু ফেটেৰে গঠিত, লিপিড বা ফেটেৰে গঠিত। আৰু ওপৰত এইবিলাক স্পাইক প্ৰটিন। এইবিলাক প্ৰটিনৰ জৰিয়তে সেই বডিত, আমাৰ মানুহৰ বডিত প্ৰৱেশ কৰে। আৰু এইবিলাক এম প্ৰটিন বুলি কোৱা হয়। এইবিলাক স্পাইক প্ৰটিন, এইবিলাক এম প্ৰটিন। এই আৰএনএ, এইটো ই প্ৰটিন। গতিকে স্পাইক প্ৰটিনৰ জৰিয়তে কি কৰে? আমাৰ বডিৰ কোষৰ ভিতৰত প্ৰৱেশ কৰে। যেতিয়া কোষৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া সি আৰএনএ ভিতৰত দিয়ে। আজি যদি ভিডিওটো ভাল পায় তেতিয়া লাইক কৰিব, কমেন্ট কৰিব, শ্বেয়াৰ কৰিব।